হেল্ল' দৰ্শকসকল, আপোনালোকলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাই নতুন ৰেচিপি এটালৈ মই পুনৰ উপস্থিত হৈছোহি। আজি এই ৰেচিপিটো হৈছে বিটৰ আৰু ৰৌ মাছৰ জোল। আজি এই ৰেচিপিটোৰ কাৰণে মই বিট মিহিকৈ এই পিহনাত পিহি লৈছোঁ, লগতে পিঁয়াজ এটা কুটি লৈছোঁ, জলকীয়া আৰু বিলাহী দুটা কুটি লৈছোঁ, আৰু লগতে নহৰু দুটা মই কুটি লৈছোঁ। এই মাছকেইডোখৰ আমি এনেদৰে ভাজি ল'লোঁ। এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িম। এতিয়া মই পিঁয়াজখিনি দি ভাজি ল'ম, লগতে গোন্ধৰ বাবে মেথি গুটি দুটামান মিহলাই দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই কুটি লোৱা নহৰুকেইডোখৰ ইয়াতে দি দিছোঁ। পিঁয়াজখিনি ভজা ৰঙচুৱা হৈ গৈছে, এতিয়া বিলাহীখিনি মিহলাই দিম। এতিয়া হালধি দিছোঁ। বিলাহীখিনি সুন্দৰভাৱে ভজা হৈ গৈছে, এতিয়া মই বিটখিনি দিছোঁ। এয়া বিট আৰু বিলাহী ধুনীয়াকৈ ভজা হৈ গৈছে, এতিয়া মই নিমখ দিম। এতিয়া বিটখিনি এনেদৰে সুন্দৰভাৱে ভাজি লোৱা হৈ গৈছে, এতিয়া মই গৰম পানী মিহলাম। এতিয়া ফালি লোৱা জলকীয়াকেইডোখৰ ইয়াতে মিহলাই দিছোঁ। এতিয়া মাছকেইডোখৰত জোলত মই দি দিছোঁ। এতিয়া বিট আৰু ৰৌ মাছৰ জোল ৰেডি হৈ গৈছে। মই ইয়াত ধনিয়া পাতেৰে ধুনীয়াকৈ সজাই দিছোঁ।